গৃহ সমষ্টি বিথুং ৰেংথেমাৰ এখন ৰাজহুৱা সভা CM তুলিৰাম ৰংহাঙে দুখীয়া ৰাইজক বিতৰণ কৰিলে গাহৰি পোৱালি। কংগ্ৰেছ ASDC 45 জন কৰ্মী আনুষ্ঠানিক যোগদান গেৰুৱা দলত। ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইগনৰ চেণ্টাৰ গঠন সম্বন্ধীয় সভা 3 শতাধিক ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি। লামডিং ৰোডস্থিত KSA কাৰ্যালয়ৰ সংবাদমেল অনুসূচিত জনজাতি এলেকাত বড়োসকলক অনুসূচিত পাৰ্বত্য জনজাতি অধিকাৰ প্ৰদানৰ বাবে কেন্দ্ৰৰ বিবেচনাত একমত নহয় KSA ASDC। নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো। এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ। সমাগত লোকসভা নিৰ্বাচন ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো শাসকীয় দল বিজেপিয়ে একমাত্ৰ লোকসভা আসনখন দলীয় প্ৰাৰ্থীক বিজয়ী কৰিবলৈ লাগিছে উঠি পৰি। নিৰ্বাচনীয় ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ গেৰুৱা দলে বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে গৃহ সমষ্টি বিথুং ৰেংথেমাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুখীয়া ৰাইজক বিতৰণ কৰিলে গাহৰি পোৱালি আৰু বিভিন্ন কৃষি সামগ্ৰী। এই অনুষ্ঠানতে কংগ্ৰেছ আৰু ASDC 45 গৰাকী সমৰ্থকে আনুষ্ঠানিক যোগদান কৰিলে গেৰুৱা দলত। পাহাৰীয়া জিলা কাৰ্বি আংলঙত নিৰ্বাচন চমু চাপি আহিলেই দলত্যাগীসকলৰ সংখ্যা বাঢ়ি আহে। যিকোনো নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগে আগে ইদল এৰি সিদলত যোগদান কাৰ্বি আংলং ৰাজনৈতিক প্ৰেক্ষাপটত সাধাৰণতে সুলভ ঘটনা। পশ্চিম কাৰ্বি আংলঙৰ বিথুং পৰিষদ সমষ্টিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ঠিক এই ঘটনাই পৰিলক্ষিত হ'ল। কংগ্ৰেছ আৰু ASDC দলৰ শুকুৰবাৰে বিথুং ৰেংথেমা পৰিষদ সমষ্টিৰ টুমপ্ৰেঙত অনুষ্ঠিত কৃষিজাত সামগ্ৰী বিতৰণৰ ৰাজহুৱা সভা এখনত গেৰুৱা দলত যোগদান কৰিলে বিজেপিৰ বিৰোধী শিবিৰ কংগ্ৰেছ ASDC দলৰ 45 সমৰ্থকে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অতিথি হিচাপে উপস্থিত থকা কাৰ্যবাহী সদস্য তথা পৰিষদ সদস্যসকলে এইসকল দলত্যাগী 45 গৰাকী কৰ্মীসকলক একোখনকৈ অসমীয়া ফুলাম গামোচা ডিঙিত পৰিধান কৰাই আঁকোৱালি ল'লে গেৰুৱা সংঘ পৰিবাৰত। আনহাতে এই একে অনুষ্ঠানতে ৰংহাঙে দুখীয়া ৰাইজ তথা আত্মসহায়ক সদস্যসকলৰ মাজত বিতৰণ কৰিলে বিভিন্ন কৃষি সামগ্ৰীৰ লগতে গাহৰি পোৱালি। মুখ্য অতিথিৰ ভাষণত ৰংহাঙে কয় যে কাৰ্বি আংলং জিলাৰ শাসকীয় দল বিজেপিয়ে জিলাখনত শিক্ষা ক্ষেত্ৰত আগুৱাই যাবৰ বাবে ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ লগতে গুণগত শিক্ষা দিবলৈ প্ৰয়াস কৰিছে। আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সভানেত্ৰী আৰু সম্পাদিকা তাৰ চিল লাগিব। সেই গোটেইখিনি জমা দিয়াৰ পিছতহে আপোনালোকে সেইটো ফিল আপ কৰাৰ পিছতহে সেইবিলাকৰ টকাটো আপোনালোকে পাব। প্ৰথমে বেংক একাউণ্ট লাগিব নম্বৰ 1। নম্বৰ 2 আপোনালোকে যে ৰেজিষ্টাৰ থাকিব লাগিব। নম্বৰ 3 হয় আপোনালোকৰ চিল থাকিব লাগিব আৰু সভানেত্ৰী আৰু সম্পাদিকা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে চিল মাৰি অফিচত জমা দিব লাগিব। স্বাস্থ্য সেৱাৰ বিভিন্ন আঁচনি আগবঢ়াইছে। কৃষকৰ বাবে ট্ৰেক্টৰকে ধৰি বিভিন্ন কৃষি সামগ্ৰীৰ বিতৰণ তথা দুখীয়া পৰিয়ালৰ মহিলা হিতাধিকাৰীৰ বাবে বিনামূলীয়া গেছ বিতৰণৰ ব্যৱস্থা কৰিছে। ইপিনে আজিৰ এই অনুষ্ঠানতে 140টা নিৰ্বাচিত আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত বিনামূলীয়া ৰন্ধন গেছসহ চিলিণ্ডাৰ কৃষি সামগ্ৰী আৰু গাহৰি পোৱালি বিনামূলীয়াকৈ বিতৰণ কৰে। উল্লেখ্য অনুষ্ঠানত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য আৰু MEC সকলৰ লগতে পশুপালন বিভাগ আৰু জিলা কৃষি বিভাগৰ বিষয়া প্ৰমুখ্যে দলীয় বহু নেতা তথা কৰ্মীসকল উপস্থিত থাকে। মংগল ইংহি কেলভিন টেৰাঙৰ ৰিপৰ্ট কাপ নিউজ। ডিফু চৰকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত ইগনৰ তৰফৰ পৰা মহাবিদ্যালয় শুক্ৰবাৰে ইগনৰ চেণ্টাৰ গঠন সম্বন্ধীয় সভা অনুষ্ঠিত কৰে আৰু এই সভাতে 3 শতাধিক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হয়। ডিফু চৰকাৰী মহাবিদ্যালয়ত এইবাৰ পৰা ইগনৰ চেণ্টাৰত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে নামভৰ্তি কৰিছে। 300তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰি অধ্যয়নৰ বাবে সাজু হৈছে।
আৰু ই অতি শুভ লক্ষণ বুলি আনন্দ প্ৰকাশ কৰি গুৱাহাটীৰ ইগনৰ ৰিজনেল ডিৰেক্টৰ ডক্টৰ জোচেফ চুমিয়ে ভাষণত কয় যে কেৱল চৰকাৰী চাকৰি পাবৰ বাবে শিক্ষা জৰুৰী নহয় শিক্ষা জৰুৰী এখন সুন্দৰ আৰু আদৰ্শ পৰিয়াল গঠন কৰি এখন আদৰ্শ সমাজ প্ৰতিষ্ঠা তথা সুনাগৰিক হৈ দেশ গঠনত অৰিহণা যোগোৱাটোহে সঞ্চালক গৰাকীয়ে ইগনৰ চেণ্টাৰত নামভৰ্তি কৰা আটাইবোৰ ছাত্ৰ ছাত্ৰীকে আন্তৰিক অভিনন্দন জনাই ভাষণত আৰু সদৰি কৰে যে সমগ্ৰ দেশত ইগনৰ চেণ্টাৰত 4 মিলিয়ন ছাত্ৰ ছাত্ৰী আছে আনহাতে ডিফু মহাবিদ্যালয় ইগনৰ চেণ্টাৰ অধ্যক্ষ নিজে নামভৰ্তি কৰাৰ লগতে ডিফুস্থিত আৰ্মি গাৰৱাল কৰ্নেল জয় বিজয় ৰাওটো নামভৰ্তি কৰিছে বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলং আৰু ডিমা হাছাও এলেকাত বসবাস কৰা বড়ো জনগোষ্ঠীসকলক অনুসূচিত জনজাতিৰ পাৰ্বত্য স্বীকৃতিৰ বাবে কেন্দ্ৰৰ বিবেচনা যি দুখনৰ বিভিন্ন সামাজিক দল সংগঠনে বিভিন্ন সময়ত প্ৰতিবাদ জনাই আহিছে তৎসত্ত্বেও বড়ো জনগোষ্ঠীসকলক অনুসূচিত জনজাতিৰ পাৰ্বত্য স্বীকৃতিৰ বাবে কেন্দ্ৰৰ বিবেচনাৰ লগতে এই সন্দৰ্ভত গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতত বড়ো জনগোষ্ঠীসকলক অনুসূচিত জনজাতিৰ পাৰ্বত্য স্বীকৃতি দিয়া বুলি ওলোৱা কথা অসন্তুষ্ট তথা প্ৰতিবাদ জনাইছে কেএছএ এএছটিচি আৰু লগতে ইউনাইটেড কাৰ্বি ইউথ এছ'চিয়েশ্যন SYJA বড়ো জনগোষ্ঠীসকলক অনুসূচিত জনজাতি পাৰ্বত্য স্বীকৃতিৰ বাবে কেন্দ্ৰৰ বিবেচনাৰ লগতে এই সন্দৰ্ভত গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতত বড়ো জনগোষ্ঠীসকলক অনুসূচিত জনজাতি পাৰ্বত্য স্বীকৃতি দিয়া বুলি ওলোৱা কথাত কেএছএ এএছটিচি আৰু লগতে ইউনাইটেড কাৰ্বি ইউথ এছ'চিয়েশ্যন SYJ যৌথভাৱে আহ্বান কৰা সংবাদমেলৰ জৰিয়তে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে শীঘ্ৰে জিলাখনৰ সমস্ত ৰাজ্যৰ হৈ শীঘ্ৰে ৰাজ্য চৰকাৰৰ সৈতে আলাপ আলোচনা কৰিব লাগে বুলি মতামত ব্যক্ত কৰে কেএছএৰ সভাপতি চিময়ন ৰংফাৰে অহা কেইদিনমানৰ ভিতৰত পৰিষদীয় চৰকাৰখনে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে কোনো আলাপ আলোচনাৰ বাবে আগ নাবাঢ়িলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ছাত্ৰ নেতাগৰাকীয়ে KSS Hemlong Kepapana Mailong Langatum Channel Koi Pendulatum Kaning Japan Gula Person Hello Denulutum Boro Kai Pan Kilang Selat Kali Sitame Boro Akai Karbing Long Gedo Boro Tumapan STH Kipidunji KPG Pobanke Lutum Aprang Chikoidon de la Penon Chikoidon Dictate Atege Boro Akai tum Metangalong Dinosametum Geshido Trap Plains Lasi Inut isi a community isi a tribe tumge dual status ke lage ki energy lage asona aroni tum theklong nela da paise aru teket hotor community pra amar boro bhai hokolor community pra yat amar MSc ase elected MSc ase aru EM ase ekane je elect ba politically je represented nohoy hetu nohoy EM ase full powerful EM ase aru tar logot guteita subida tu pai ase ekane moi amar দুটা তিনটা মই এখানে হোমৱৰ্ক মই ক'বলৈ বিচাৰিছোঁ আমাৰ দুটা তিনটা আমাৰ ডিমাণ্ড আছে প্ৰথম হ'ল আমাৰ যোন ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ৰেজলিউশ্যন ল'ব লাগিব যে আমাৰ বড়ো ভাইসকলক ST হিল ষ্টেটাছ দিব নোৱাৰে বুলি ছেকেণ্ড নম্বৰ হ'ল আমাৰ কাৰ্বি আংলঙত 3জন MLA আৰু মিনিষ্টাৰ ডাঙৰীয়াসকলে ইন ৰিটাৰ্ণ চেণ্ট্ৰেল এজ ৱেল এজ ষ্টেট গভৰ্ণমেণ্টক দিব লাগিব যে বড়ো ভাইসকলক ইয়াত ST হিলছ কাৰ্বি আংলঙত থকা আৰু ডিমা হাছাওত থকা বড়ো ভাইসকলক ST হিল ষ্টেটাছ দিয়াটো আমি এগ্ৰী নকৰোঁ বুলি আৰু 3 নম্বৰ যদি এইকেইটা যদি নহয় তেতিয়াহ'লে আমি এটা কম্বাইন এটা আমি মাছ এজিটেশ্যন আমি প্ৰগ্ৰাম এটা আমি ল'বলৈ বাধ্য হ'ম অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সমগ্ৰ ৰাজ্যবাসীয়ে ব্যস্ত পূজাৰ আনন্দত বজাৰ কৰাই কৰিছে বাহিৰলৈ ফুৰিবলৈ যোৱাই গৈছে সেই বুলিও চৰকাৰী কাৰ্যালয় অথবা শিক্ষা প্ৰতিষ্ঠানসমূহত এতিয়া চৰকাৰীভাৱে ছুটি দিন আৰম্ভ হোৱা নাই যদিও পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফুস্থিত একাংশ কাৰ্যালয়সমূহৰ এতিয়াৰ পৰাই আৰম্ভ হৈ গৈছে পূজা বতৰ হয় এইখনেই হৈছে জিলা হস্ততাঁত বয়ন বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় দৃশ্যলৈ মন কৰক ভালদৰে এয়া বিষয়াৰ কোঠাৰ পৰা আৰম্ভ কৰি জেনেৰেল ব্ৰাঞ্চলৈকে একেবাৰে খালী জনপ্ৰাণীহীন এই কাৰ্যালয়ৰ দৃশ্য 12 অক্টোবৰৰ দুপৰীয়া 2 বজাৰ
জিলাৰ বিভিন্ন ভিতৰুৱা ঠাইৰ পৰা গয়া ৰাইজে সাধাৰণতে এইখিনি সময়তে কাৰ্যালয় আহি পাই প্ৰয়োজনীয় কাম কৰেহি কিন্তু কৰ্মচাৰী তথা বিষয়াৰ পৰা কিবা জৰুৰী কাম কাজ কৰিবলৈ বা খবৰ ল'বলৈ নাই কোনো কৰ্মচাৰী অথবা বিষয়া এই পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তন তথা কৰ্মসংস্কৃতিৰ নমুনা পিছপৰা জিলাখনৰ উন্নয়নৰ বাবে ইয়াতকৈ সুন্দৰ নমুনা হয়তো ৰাজ্যৰ আন ক'তো পোৱা নাযাব চৰকাৰী কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰীৰ এনে অপসংস্কৃতিৰ বাবে দয়াবদ্ধ কোন চৰকাৰ নে কৰ্মচাৰীৰ যি কি নহওক এই খবৰ আমাৰ কাট নিউজৰ জৰিয়তে বিয়পি পৰাৰ পিছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সময় হৈছে এটিছম বাণিজ্যিক বিৰতিৰ Hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435 925 116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. বিৰতি পিছত পুনৰ বাতৰি মজিয়া সমাগত শাৰদীয় দুৰ্গোৎসৱ উৎসৱৰ আনন্দত যাতে বাধা বিঘিন্ন নহয় তাৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসন হৈছে সষ্টম এইখিনি সময়তে ৰেড হৰ্ন আৰ্মি আৰু আৰক্ষী যুটীয়া অভিযান চলাই লাহৰিজান আৰক্ষী থানাৰ অন্তৰ্গত 29 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ 6 মাইলৰ পৰা এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক কৰায়ত্ব কৰে লগতে উদ্ধাৰ কৰে ব্যাপক অস্ত্ৰসহ কেইবাজাৰ সজীৱ গুলী আৰু এটা মোবাইল কাৰ্বি আংলঙৰ লাহৰিজান আৰক্ষী আৰু ৰেড হৰ্ন আৰ্মিৰ বিৰাট সফলতা বিশেষ সূত্ৰৰ পম খেদি লাহৰিজানত 10 অক্টোবৰত 29 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত 6 মাইলত অভিযান চলায় অভিযানত এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক কৰায়ত্ব কৰাৰ লগতে 5টা পিস্তল সহ 14টা সজীৱ গুলী আৰু এটা মোবাইল উদ্ধাৰ কৰে উল্লেখ্য 5টা পিস্তলৰ 2টা চীনত নিৰ্মিত এটা থাইলেণ্ডত নিৰ্মিত এটা ভাৰতত নিৰ্মিত আৰু আনটো কোনো ফেক্টৰীত নিৰ্মিত আছিল অঞ্চলটোত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰি শান্তি তথা ঐক্যতা বিঘ্নিত কৰা লক্ষ্য প্ৰাপ্তিৰ আগতে আৰ্মি আৰু আৰক্ষীৰ এই সফলতা প্ৰশংসনীয় বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ লগতে সমান্তৰালকৈ সমগ্ৰ কাৰ্বি আংলংবাসীয়ে উদযাপন কৰিব 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ জিলাখনৰ বিভিন্ন প্ৰান্তৰ সৈতে সংগতি ৰাখি সৰুপথাৰ পৰিষদ সমষ্টি জপৰাজানতো ইতিমধ্যে মহোৎসৱৰ উদযাপন থলী প্ৰস্তুত তথা নিৰ্মাণৰ কাৰ্যসমূহ যুদ্ধকালীন ক্ষেপতাৰে আগবাঢ়িছে জপৰাজানৰ অনুষ্ঠিতব্য এই মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ মুখ্য পেট্ৰনৰ দায়িত্বত থকা ইংটিয়ে কামৰ অগ্ৰগতি বুজি ল'লে জোৰপৰে হাত পালেহি 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ হাতত মাত্ৰ কেইটামান দিন থাকোতে সেয়েহে নিৰ্মাণ কাৰ্যসমূহ অগ্ৰগতি বুজ ল'লে উৎসৱ উদযাপনৰ মুখ্য পেট্ৰনৰ দায়িত্বপদত থকা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে পূজাৰ আনন্দৰ লগতে উৎসৱৰ আনন্দ আৰু দুগুণ কৰা কাৰ্য মানে প্ৰচেষ্টা অব্যাহত ৰাখিছে জপৰাজান 26 সংখ্যক নিহা দলচুৰি মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন কমিটিয়ে আনহাতে আজি এই পৰিদৰ্শন কাৰ্যত ইংটিক লগ দিয়া ভিডিচি অধ্যক্ষ ৰিশ্বৰ সিংনাৰ প্ৰমুখ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি সম্পাদকে উল্লেখ্য এই মহোৎসৱৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অঞ্চলটোৰ সৰ্বমুঠ 16টা কেচিএছ গোটে প্ৰতিযোগিতাত অংশ ল'ব বিশেষ প্ৰতিবেদক কাট নিউজ বৰজান পৰিষদীয় সমষ্টিৰ সৰুমুন্থি গাঁৱৰ গঞা ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ চৰকাৰলৈ আশা পালি নাথাকি গঞা ৰাইজে মিলিজুলি কৰিলে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা সৰুমুন্থি গাঁৱৰ যোৱা 3 কিলোমিটাৰ পথ হয় ৰাইজে নখ জোকাৰিলে নৈ বয় চৰকাৰলৈ আশা পালি বহি থাকোতে সৰুমুন্থিলৈ যোৱা পথ হাবিতলীয়া পথলৈ ৰূপান্তৰিত হৈছিল সেয়েহে ৰাইজে অৱশেষত ল'লে নিজাববীয়া এই উদ্যোগ বুকাজান মহকুমাৰ অন্তৰ্গত খটখটিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰুমুন্থিলৈ যোৱা 3 কিলোমিটাৰ পথটি দুয়োফালে বাৰিষা কালছোৱাত হাবি বনেৰে ভৰি পৰিছিল সৰুমুন্থি গাঁৱৰ ৰাইজে পথৰ দুয়োফালৰ হাবি বন কাটি চাফা কৰিলে এইদৰে নিজৰ শ্ৰমদানেৰে নিতৌ অহা যোৱা পথ চাফা কৰিলে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ